গাইজ গুড মৰ্ণিং চ' পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম চ' মই এয়া ৰাতিপুৱা ওলাই গ'লোঁ দোকানলৈ আৰু এয়া আহি মই পাই গ'লোঁ বৰঘাট বাইপাছ চক আৰু এইখন হ'ল ফুড ভেলী মোৰ লগৰ এটাৰ হোটেল হয় চ' আপোনাৰ বৰঘাট থানাৰ ফ্ৰণ্টতে আৰু এয়া ৰাতিপুৱা আহি মই ধুনীয়াকৈ দোকান চোকান খুলি ল'লোঁ সাৰি পুচি লৈ আৰু এয়া এতিয়া মই বহি আছোঁ যিহেতু আজি ইমান কাষ্টমাৰ নাই বৰ্তমানলৈকে চ' মই এনেই বহি পেলাই চকীখনতে ঘূৰি আছোঁ আৰু তাৰপিছত এয়া আহি ওলালি আমাৰ ইউনিয়ন বডি মেম্বাৰ কাইফ তানজিল চ' তাৰ লগত মই অলপ মিউজিকৰ বিষয়ে কথা সুধি আছিলোঁ যিহেতু মোৰ ইউটিউব চেনেলটোৰ মানে ভিডিঅ'বোৰ বেকগ্ৰাউণ্ড মিউজিক এটা দিবৰ কাৰণে মই ভাল বেকগ্ৰাউণ্ড মিউজিক এটা বিচাৰি আছিলোঁ চ' সি যিহেতু মিউজিকৰ তাৰ ভাল জ্ঞান আছে সি গান চান গাই থাকে চ' তাৰ লগত মই কথা পাতি পেলাই সুধিলোঁ কোনটো মিউজিক দিলে ভাল হয় তাৰপিছতে আকৌ আহি ওলাল আমাৰ গাঁৱৰ বন্ধু বিটু দোষ চ' তাৰ আই কাৰ্ড বনাবলগীয়া আছিলে চ' সি আহিছিলে দোকানলৈ আৰু মই তাক বহাই লৈ পেলাই আই কাৰ্ডখন বনাই আছিলোঁ আৰু তেনেকুৱাতে আৰু এজন ল'ৰা আহিল চ' তাৰ প্ৰিণ্ট আউটখিনিও উলিয়াই দিলোঁ চ' অলপ চলপ কাম বন কৰিলোঁ ময়ো উলিয়াই ল'লোঁ খাবলৈ কাৰণে এয়া টিফিনটো উলিয়াই লৈছোঁ আৰু চালোঁ আজি মায়ে কি দিছে চ' মায়ে দালি ভাত দি পঠালে আৰু খাই বৈ লোৱাৰ পিছতে এয়া আহি ওলালহি কিশোৰ আৰু ঋষি আমাৰ ADB কলেজৰে এক্স ষ্টুডেণ্ট হয় চ' সিহঁতৰ আজি কিবা বাইকৰ RC এখন উলিয়াবলগীয়া আছিলে চ' দোকানলৈ আহিলে চ' সিহঁতৰ লগত কথা পাতি পাতি মই RCখনৰ কামটো কৰা ষ্টাৰ্ট কৰি দিলোঁ তাৰপিছত এয়া চাওক গাইজ এয়া ঋষিয়ে এখন বম বাইক কিনিছে এখন কি বুলি কয় নহয় কাৱাচাকি নিঞ্জা আৰু ময়ো ভয়ে ভয়ে তাৰ পৰা চাবিটো লৈ এবাৰ বোলো চলাই চাওঁ বুলি ল'লোঁ বাইকখন আৰু এয়া লাহে লাহে চলাব লৈছোঁ প্ৰায় 3-4 বছৰ হ'ল মই বাইক নচলোৱা ত' বিৰাট ভয় লাগিছিলে চলাওঁতে তাতে যি দামী বাইক এবাৰ চলাই হেঁপাহ নপলাল যিহেতু আকৌ চুহিবৰ লগত উঠি লৈ মই আৰু এবাৰ বোলো ঘূৰি আহোঁ টাউনখন চ' মই আকৌ হেলমেট পিন্ধি দুয়োটা ওলাই গ'লোঁ ঘূৰিবলৈ আৰু আহি পেলাই অলপ চলপ কাম কৰাৰ পিছতে মোৰো টাইম হৈ গ'ল দোকান বন্ধ কৰিবলৈ আৰু ময়ো জল্দি দোকান বন্ধ কৰা ষ্টাৰ্ট কৰি দিলোঁ আজি অইন দিনতকৈ অকণমান দেৰিয়ে হ'ল কাৰণ লাষ্টত দুজনমান কাষ্টমাৰ আহিছিলে চ' তেওঁলোকৰ কাম চামখিনি কৰি মই বন্ধ চন কৰি আহি গ'লোঁ ঘৰলৈ ফাইনেলি গাইজ এতিয়া আহি মই ঘৰ পালোহি আৰু যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভাল গ'ল তো আজিলৈ আহিছোঁ বাই বাই